কাতি বিহু উলগ জনালো মোৰ ফালৰ পৰা সকলোকে। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এইফালে আকৌ দেউতাই পথাৰত টেঙা বাকলি পেলাব গৈছে আৰু এইফালে ধুনীয়াকৈ টেঙা গুচাই থৈ গৈছিল। মই এতিয়া খাবলৈ কাৰণে বহি লৈছোঁ আৰু ইমান মানে মিঠা লাগিছে, কি কম। নিমখ জলকীয়া নোলাব তেনেকৈ একদম পূৰা খাই দিছোঁ। ইমানে মানে ভাল লাগিছে, মিঠা হয় আৰু খাই লৈ এইফালে চাওকচোন, এই দুটা মূৰ্তি আমাৰ দেউতাই বনোৱা হয় দেই, গোঁসাই ঘৰত। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। কালাৰ কৰাই নাই আৰু এইফালে দুৱাৰমুখখন মুচি লওঁ বুলি ধুনীয়াকৈ গোবৰ পানী চানী জতাই লৈছোঁ। মাটি লোৱা নাই, এনেকৈ মুচি দিছোঁ আৰু ধুনীয়াকৈ মুচিও হৈ গ'ল। চাওকচোন, মুচি হোৱাৰ লগে লগে মানে মনটো পূৰা শান্তি লাগি গৈছেগৈ। প্ৰথমে অলপ এলাহ লাগে যে, সেইটো কাৰণে পাছত মুচি হোৱাৰ পাছত ভাল লাগি গৈছে। আৰু এইফালে আজি দুপৰীয়া সাজটো আমি ভাত মানে জলপানে খালোঁ। বৰা চাউলৰ জলপান বনাই ল'লোঁ আৰু মাছৰ জোল বনাই ল'লোঁ।